গাইজ মোৰ নখকেইটা নঙঠা হৈ গ'ল। হেল্ল' এভৰিৱান, আজি মই ভইচ অভাৰ দি মিনি ব্লগ নবনাওঁ। আজি ভাবিছোঁ ডাইৰেক্ট এনেকৈ কথা কৈ মিনি ব্লগ বনাওঁ। আজি আছে NCC ক্লাছ। মানে দুখ লাগে এই নখকেইটা কিমান দিন হ'ল দীঘল কৰিছোঁ, মই এতিয়া কাটিব লাগিব। গাইজ মোৰ নখকেইটা নঙঠা হৈ গ'ল। कपड़ा सपा बांधी होगा। अब जूता पहनूंगी तो मोजा भी तो पहनना पड़ेगा ना, इसीलिए बहुत दिन जूता जो पिंधा ना যেতিয়া মুচিছো এনেকুৱা লাগিছে দাদা সোমাই আছে নেকি বাবু টানি দিলে কি হ'ব মই ভাবে তাৰ ভিতৰত বিছা সোমাই আছে মোৰো গোটেই ভৰিটো ফুলি একদম এচি হৈ গ'ল সেইবিলাকে কাম লাগা ভাবিছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ, যাওঁ কলেজলৈ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে। NCC কাম চলি আছে, কেম্পলৈ যোৱা এজনী মিনি ব্লগাৰ। এতিয়া মই ক্লাছ কৰিমগৈ। এই ৰিফ্ৰেছমেণ্ট খাবলৈ আহিছোঁ। বনাইছে না মিনি ব্লগ? নাই বনোৱা। আমি এয়া খাম এতিয়া।